আপুনি যদি হেল্থ আইডি কাৰ্ড ডাউনলোড কৰিছিল তেতিয়া পিছত চেক কৰিছে যে ইয়াত আধাৰ ভেৰিফিকেশ্যন নাম লিখা আছে আপোনাৰ এই হেল্থ কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক নাই বা আধাৰ নম্বৰটো আপডেট হোৱা নাই তো আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম আপুনি ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব তো বন্ধুসকল মই ইয়াত আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিয়ান ছাপোৰ্ট ইউটিউব চেনেল তো বন্ধুসকল প্ৰথমে আপুনি মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকত ক্লিক কৰিব লিংকত ক্লিক কৰাৰ পিছত এনেকৈ পেজটো অপেন হৈ যাব ইয়াত এটা এলাৰ্ট দিয়া আছে এই এলাৰ্টত আপুনি কণ্টিনিউ অপশ্যনত ক্লিক কৰিব কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি যেহেতু আগতে হেল্থ আইডি কাৰ্ড বনাইছে আৰু বনাই আইডি পাছৱৰ্ড হৈ গৈছে তো আপুনি ইয়াত লগ ইন অপশ্যনত ক্লিক কৰিব লাগিব লগ ইন অপশ্যনত ক্লিক কৰি আপোনাৰ হেল্থ আইডিটো দিব লাগিব আপোনাৰ যিখন হেল্থ আইডি বনাইছিল সেই হেল্থ আইডিটো আপুনি ইয়াত দিব লাগিব হেল্থ আইডিটো আপুনি দিয়াৰ পিছত ইয়াত লিখা আছে আই এম নট এ ৰবট আপুনি চিম্পলি ইয়াত টিক মাৰ্ক দি দিব দিয়াৰ পিছত আপুনি সাবমিট অপশ্যনত ক্লিক কৰিব সাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াত লিখা আছে লগ ইন ভিয়া মোবাইল অ'টিপি আৰু লগ ইন ভিয়া পাছৱৰ্ড যেহেতু যদি আপোনাৰ পাছৱৰ্ডটো মনত নাই তো আপুনি লগ ইন অপশ্যনত লগ ইন ভিয়া মোবাইল অ'টিপিত ক্লিক কৰি আপুনি ইয়াৰ জৰিয়তেও এইটো লগ ইন কৰিব পাৰে গতিকে মোৰ পাছৱৰ্ডটো মনত আছে সেইকাৰণে মই লগ ইন ভিয়া পাছৱৰ্ড অপশ্যনত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত আপুনি ইয়াত চিম্পলি যদি আপোনাৰ পাছৱৰ্ডটো মনত আছে আপুনি পাছৱৰ্ডটো দি দিব আপুনি এতিয়া লগ ইন অপশ্যনত ক্লিক কৰিব লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া ইয়াত আহি পৰিছে ইয়াত আপোনাৰ যিখন আইডি আছিল সেই আইডিটো আহি পৰিছে কাৰ্ডটো আহি পৰিছে আপুনি ইয়াত স্ক্ৰল ডাউন কৰি ইয়াত দেখা পাব যে আধাৰ ভেৰিফাইড ন বুলি লিখা আছে তো আপুনি এইটো আধাৰ নম্বৰ আপডেট কৰিব লাগিব আৰু আপডেট কৰাৰ বাবে আপুনি কমপ্লিট KYC ভেৰিফিকেশ্যনত ক্লিক কৰিব লাগিব কমপ্লিট KYC ভেৰিফিকেশ্যন ক্লিক কৰাৰ পিছত আপুনি ইয়াত আধাৰ নম্বৰ দিব লাগিব যেহেতু আপুনি আধাৰ আপডেট কৰিব বিচাৰে বা আধাৰটো লিংক কৰিব বিচাৰে আপুনি আপোনাৰ আধাৰ নম্বৰটো দি দিব আপুনি আধাৰ নম্বৰ দিয়াৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিলে ইয়াত দেখা পাব আই এগ্ৰি আপুনি ইয়াত টিক মাৰ্ক দি দিব আৰু সাবমিট অপশ্যনত ক্লিক কৰি দিব সাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত এটা আধাৰ নম্বৰৰ লগত লিংক থকা মোবাইল নম্বৰত এটা OTP যাব সেই OTPটো ইয়াত বহাই দিব আপুনি OTPটো দিয়াৰ পিছত আপুনি চিম্পলি সাবমিট অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিলে দেখা পাব যে ইয়াত আধাৰ ভেৰিফাইড ইয়েছ বুলি লিখা আছে তো আপুনি আপোনাৰ আধাৰ কাৰ্ডটো আপডেট হৈ গৈছে বা আধাৰ নম্বৰটো লিংক হৈ গৈছে হেল্থ আইডিৰ লগত এতিয়া আপোনাৰ কোনো প্ৰব্লেম নাই গতিকে ধন্যবাদ আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ